সুস্থময় তোমার মুক্তি তবু আগমনে ধন্য করিলে আগে জানতে পারো হঠাৎ তোমার আগমন নারায়ণ অন্তঃসামে তুমি প্রভু নারায়ণ সৃষ্টি স্থিতি প্রলয়ৰ নিশ্চিত কৰে তথাপি কৰিছা যদি আকৰ্ষণ আহিবা মধ্য ধামৰ প্ৰবল প্ৰতাপিত অজয় আৰু তাৰ ভাতৃ বিজয়ে আত্মনিৰ্ভৰ কৰিছে উজ্জ্বলা হৰিভক্তৰ ওপৰত হৰিভক্তৰ ওপৰত কৰিছে ভীষণ অত্যাচাৰ আৰু সেই অত্যাচাৰৰ পৰা প্ৰকৃতিৰ অত্যাচাৰৰ পৰা মুক্তি পাবৰ বাবে ভক্তগণে আপোনাকে কৰিছে কিন্তু সেই ভক্তটি ভগৱান কি করে চাইছা ভক্তৰ এনে অতি দৈত্য নিপতি অজয় আর বিজয় মৃত্যু যজ্ঞ মহারম্ভ বিরাট করি উদ্ধার করি মই অন্তবৃন্দ কিন্তু দেব কিন্তু কিন্তু কি বলি কিন্তু দেবর্ষী তার আগে মূলতন মহাভক্তৰ ভক্তি পৰীক্ষা কৰিব লাগিব আৰু স্থান দিব লাগিব মোৰ চৰণত আৰু তাৰ লগে লগে দৈত্যৰ মৃত্যুৰ পথ হবৰ কোন হিংসা ভাগ্যবান দয়া করে এই নাম উদ্ধার নিকট পরমাত্মা আৰু তেওঁৰ পুত্ৰ পুৰাণী তেওঁলোক মোৰ মহাভক্ত এইবাৰ তেওঁলোকৰ ভক্তি পৰীক্ষা কৰিব লাগিব অৱশ্য দেৱ এই কাৰ্যত তোমাৰ সহায় আৰু ভোগ প্ৰয়োজন নারায়ণ সেই পৰীক্ষা নিশ্চয় গতিকে নিৰ্মম আৰু নিষ্ঠুৰেই হব তুমি বৰ চতুৰ বাক্য বাণে বাঁধিব খুজিছা মোৰ অবশ্যই দেব তোমার কথা একেবারে ফয়সালা করবে আমার এই ভক্তি পরীক্ষা তেওঁলোকে অসীম কষ্ট ভোগ কৰিব লাগিব তোমাৰ লীলা বুজিবৰ কি সাক্ষ্য আছে এই এই ক্ষেত্ৰত তোমাক এনেদৰে কৰিব লাগিব তুমি অধিষ্ঠানলৈ গৈ ৰজা কলমত পালন কৰিবা সাক্ষা আৰু নিজে মই বালকৰ পেট ধৰি দীনবন্ধু নাম লৈ সৰ্ববেদে থাকি অভিক্ষা নগৰ অভিক্ষাত থাকি ভক্তি পৰীক্ষাত মই কৰিম সহায় ভক্তৰ পৰীক্ষা শেষ কৰি তাৰ লগে লগে
Ado